শাওণ মাহৰ আজি লাষ্ট দিন শিৱ মন্দিৰলৈ আহিলোঁ সেৱা এটা কৰিবলৈ। ভোলে বাবাৰ লিংগটো চাওক কিমান ধুনীয়া। কাৰেণ্ট থকা নাছিল যে সেইটো কাৰণে ভিডিঅ' কৰোঁতে অলপ এন্ধাৰ হ'ল। আমাৰ মহাদেৱৰ ভক্তসকল বহি গান শুনি আছে। আমাৰ এফালে ৰান্ধনীয়ে ভাত বনাই আছে। মন্দিৰত আহি প্ৰসাদ খালোঁ আৰু নিৰামিষ ভাত বনাই আছে, ভাত খাই যাম মন্দিৰত। ভাত হৈ গ'ল, খাম আৰু এতিয়া। আমাৰ ৰান্ধনী ঠিক আছে, বৰ ধুনীয়া বনায়। ভাত খাই হৈ গ'ল। ৰান্ধনী গুণ গাব লাগিব, কিন্তু বহুত ধুনীয়া বনাইছে, খাই বহুত ভাল লাগিল। ভিডিঅ'টো কালি আপলোড দিব নোৱাৰিলোঁ, অলপ অসুবিধা আছিল। মহাদেৱৰ ভক্তসকলে এই ভিডিঅ'টো চাই লাইক এটা কৰিব আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। হৰ হৰ মহাদেৱ।